হে গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভালে, আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে। আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা হেয়াৰ অইল লৈ আহিছোঁ যি আপোনাৰ চুলি সৰা সমস্যা একেবাৰে নোহোৱা কৰিব, লগতে উফিৰ সমস্যাও নাইকিয়া কৰিব। আৰু যিসকলৰ চুলি গ্ৰ'থ হোৱা নাই সেইসকলৰ বাবে এই হেয়াৰ অইলটো লৈ আহিছোঁ। আৰু এতিয়া চাওকচোন এই হেয়াৰ অইলটো কেনেকৈ বনালোঁ। তাৰ বাবে মই এটুকুৰা এল'ভেৰা লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ আৰু অলপমান মই নৰসিংহৰ পাত লৈছোঁ। গোটেইখিনি আমাৰ চুলিৰ বাবে কিমান ভাল সকলোৱে জানেই। এতিয়া এটা কেৰাহী মই গেছত উঠাই দিছোঁ আৰু তাতে এতিয়া মই সৰিয়হৰ তেল লৈছোঁ। সৰিয়হৰ তেল আমাৰ চুলিৰ বাবে বহুতেই ভাল হয়। আপোনালোকে সৰিয়হৰ তেল যদি বেয়া পায় তেতিয়াহ'লে নাৰিকল তেলো দিব পাৰে। আৰু এতিয়া মই এল'ভেৰা টুকুৰা সৰু সৰুকৈ কাটি লৈছিলোঁ। প্ৰথমে মই এল'ভেৰা টুকুৰা দি ল'লোঁ। তাৰপাছত অকণমান ৰঙচুৱা হোৱাৰ লগে লগে ইয়াতে মই পিঁয়াজখিনি দি দিম। দি পেলাই মই ভালদৰে লৰাই দিম। একেবাৰে লাষ্টত মই নৰসিংহৰ পাতখিনি দিম, কাৰণ নৰসিংহৰ পাতখিনি সোনকালেই হৈ যায়। সেইকাৰণে মই অকণমান পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে এতিয়া মই নৰসিংহৰ পাতখিনি দি দিম। এই হেয়াৰ অইলটো আমাৰ চুলিৰ বাবে বহুতেই ভাল হয়, কাৰণ পিঁয়াজ আমাৰ চুলিৰ বাবে বহুত ভাল হয়, কাৰণ চুলি সৰা সমস্যা নাইকিয়া কৰে। নৰসিংহৰ পাতেও আমাৰ চুলি সৰা সমস্যা নাইকিয়া কৰে, লগতে উফিৰ সমস্যা নোহোৱা কৰে। সৰিয়হৰ তেল আমাৰ চুলিৰ বাবে বহুত ভাল হয়, চুলি ক'লা কৰাত সহায় কৰে, লগতে চুলি গ্ৰ'থ বহুত বেছি ভাল কৰে। এল'ভেৰাটো আমাৰ বাবে কিমান ভাল সকলোৱে জানেই। আমাৰ চুলি আৰু ছালৰ বাবে এল'ভেৰা খুবেই ভাল হয়। আৰু এতিয়া মোৰ তেলখিনি ৰেডি হৈ গ'ল আৰু এতিয়া ঠাণ্ডা হ'বৰ বাবে ৰাখিম আৰু তাৰপাছত মই এখন চেকনিৰ সহায়ত ভালদৰে তেলখিনি চেকি ল'ম। এই হেয়াৰ অইলটো সপ্তাহত যদি আপোনালোকে প্ৰায় দুদিনেই ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা সমস্যা একেবাৰে নোহোৱা হ'ব, লগতে চুলি গ্ৰ'থো ভাল হ'ব। যদি আপোনালোকে ভাবে যে ডেইলি অকণমান হ'লেও লগাওঁ তেতিয়াহ'লে লগাব পাৰে, খুব বেছি ভাল হয় হেয়াৰ অইলটো। আৰু আপোনালোকে এটা কণ্টেইনাৰতো ৰাখিব পাৰে বনাই পেলাই। আৰু এতিয়া গোটেই চুলিখিনিতে মই হেয়াৰ অইলটো লগাই ল'ম। এই হেয়াৰ অইলটো আমাৰ চুলিৰ বাবে খুবেই ভাল হয়, চুলি সৰা সমস্যা বিশেষকৈ একেবাৰে নোহোৱা কৰে। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই দিয়া সকলোখিনি ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পায়। এনেদৰে যদি আমি ঘৰুৱা কিছুমান সামগ্ৰীৰে চুলিৰ যত্ন লওঁ তেতিয়াহ'লে আমাৰ ছাল আৰু চুলি বহুত বেছি ধুনীয়া হৈ থাকিব, কাৰণ বজাৰৰ সামগ্ৰীত বহু বেছি পৰিমাণে কেমিকেল পোৱা যায়, যাৰ বাবে আমাৰ চুলি আৰু ছালৰ বহুত বেছি ক্ষতি হয়। আৰু সেয়ে এনেদৰে যদি ঘৰুৱা যত্ন লয় তেতিয়াহ'লে বহু দিনলৈ আমাৰ চুলি আৰু ছালৰ সমস্যা নোহোৱা হৈ থাকিব। আৰু এনেদৰে মই লগোৱাৰ পাছত প্ৰায় এঘণ্টাৰ বাবে ৰাখিম আৰু তাৰপিছত মই ভালদৰে চেম্পু কৰি দিম। আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব, খুব এটা ধুনীয়া সুফল পাব। চ' আপোনালোকে ট্ৰাই কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ।